Oke dosto, আজি ট্ৰেভেল নহয় মানে আজি ব্লগ হ'ব লোকেল ব্লগ মানে জানিছে আৰু লোকেল মানে কি তো আজি মই আছোঁ পাহাৰত পাহাৰ আমাৰ কল বাগান আছে এটা কল বাগান চলি নাছিল বনাই দিলোঁ নে কি কয় তো সেইবিলাক এই তামোল গছখন দেখিছে না এই তামোল গছবোৰ মই চাব কৰিব আহিছোঁ চাব কৰি কিনে এই আৰু ডাঙৰ কিলো সোমাই যাতে আমি সোনকালে ইয়াৰ নিচিনা বনাই হওঁ ইয়াৰ নিচিনা তো আজি ভিডিঅ'টো চাই থাকক নে কি কোৱা চাই থাকক তেনেহ'লে আজি ভিডিঅ'টো আৰু কেইদিনমান আৰু দুদিনমান পাছত ট্ৰেভেল আহি আছে পূৰা চাইকেল ট্ৰেভেল মানে চাইকেল ট্ৰেভেলত কিয় যোৱা নাই আমাৰ ফাইনেল এক্সাম হৈ আছে তাৰমানে হাইয়েষ্ট ফাৰ্ষ্ট ইয়াৰত আৰু দুদিন আছে মাত্ৰ মোৰ পৰীক্ষা এইবাৰ ভাল হোৱা নাই কাৰণ ফেলে হ'ব নাকি আৰু ফেলে হ'লে হ'ল মই মই এই তামোল গছবোৰ চাফা কৰোঁ চাফা কৰি এই বন দেখিছে আপুনি এই বনকেইটা চাফা কৰিব চাফা গছত লাগি থকা বনখিনি চাফা কৰি দিওঁ যাতে গছবোৰ সোনকালে ডাঙৰ হয় ডাঙৰ দীঘল হয় আৰু আমাক তামোল খুৱায় সেইকাৰণে মই আজি চাফা কৰিব আহিছোঁ চাফা কৰি দিওঁ আমাৰ চাফা সম্পূৰ্ণ এইবিলাক যদি অলপ চাফা কৰা হয় মই আপোনালোক দেখাম এতিয়া ভিডিঅ'টো চাই থাকক চ' সেই দোস্ত এই গছবোৰত চাওক ইমান লেৱা আমি ভাষাত লেৱা বুলি কওঁ ইয়াৰ চাফা কৰি দিব লাগিব আৰু যদি আপোনালোকৰো গছ আছে গছ ৰুইছে বা যদি ৰোৱা নাই ৰুই দিব কাৰণ আমি পঢ়াত না মানুহ যাতে কৈছিলোঁ এই গছ থাকিলে সেইফালে মানুহ থাকে মানুহ থাকিলে সেইফালে গছ থাকে হয়ও কথাটো হয়ও কাৰণ যদি আপোনালোকে গছ ৰুই নিজকে গছ ৰুই দিয়ে সৰুতে অকল ৰুই দিলে নহ'ব ইয়াক চাফ চিকুণ কৰি ভালদৰে ডাঙৰ দীঘল কৰিব লাগিব ডাঙৰ দীঘল কৰক যিমান গছ থাকিব সিমান মানুহ থাকিব আৰু গছ থাকিলেহে পানী থাকিব কাৰণ জানে আপোনালোকে বহুতে মই ক'ব লগা নাই বেছি মই ইমান মাষ্টৰো নহওঁ এই চাওক এইবাৰে চব কাটি দিব লাগিব এইগিলা অকল ৰুই থ'লেই নহ'ব যে চাফ চিকুণ কৰিব লাগিব বা পানী চানী তাৰপিছত পানী নালাগে একচুৱেলি বেছি পাহাৰ জাগা না চব চাফা কৰি দিওঁ এইবিলাক কিমান বছৰ লাগিব ডাঙৰ হোৱাতে আপোনালোকে কমেণ্ট কৰি জনাব যদি জানে নাজানিলে জানে মই কৈ দিম আপোনালোকে কমেণ্ট কৰিব মানে মাতিলে মাতি আৰু সাৰ পালে নাপালে খেতিয়ে লাগে অলপমান বহুত কষ্ট কৰিব লাগিব কষ্ট কৰিলে বোলে ফল পায় সেইকাৰণে আমি কষ্ট কৰি আছোঁ যাতে মই তামোল গছৰ ফল বিক্ৰী কৰি টকা ইনকাম কৰিব পাৰোঁ সেইকাৰণে মই এইবিলাক চাওক তামোল গছ এইবিলাক চাওক চাফা কৰা নাই চাফা কৰা পেলাই আপোনালোকে দেখাম ভালকৈ তেনেকৈ চাই থাকক চ' দোস্ত প্ৰায় 100%ৰ 15% কাম হৈ গ'ল মোৰ এতিয়া টাইম হৈছে 10:30 চ' মই 1 মানত ঘৰ যাই পালে হ'ব তো এইখিনি ইয়াৰ পৰা এনেকৈ কৰি এই তালৈকে পূৰা ফিনিছ কৰি থৈ যাওঁ আৰু এদিন আহিম আজি শনিবাৰ কালি ৰবিবাৰ সোমবাৰ মঙল আমাৰ পৰীক্ষা আছে বুধ বৃহস্পতিবাৰ পৰা ট্ৰেভেল কৰিব চেষ্টা কৰিম আমি যাব চেষ্টা কৰিম কি হয় চাওঁ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম যদি পাৰোঁ ভিডিঅ' বনাবতো পাওঁ কিন্তু আপলোড দিওঁতে বহুত টাইম লাগে প্ৰায় লাগে বহুত টাইম কি গৰম পানী চানী আনা নাই একদম
নেক্সট টাইমত যাওঁতে পানী লৈ আহিব লাগিব নহ'লে পূৰা একদম গৰম না তামাম গৰম আৰু বাৰিষা আহি পাৰ মানে কি বাৰিষা হৈ আছে বৰ্তমান পথাৰৰ কাম কৰিব লাগিব ৰুব লাগিব মানে আমি ঘৰৰ ভাষাত ৰুব লাগিব কিবা কয় বংশ ভাষাত ভুই ৰোৱা বুলি কয় বৰ ভালকৈ নাজানো কাৰণ আমি গাঁৱত বাস কৰা লগ নহয় দোস্ত মোৰ ঝুৰাটো হৈ গ'ল কিন্তু পানী পৰি আছে বোলে পানী আছে মই পূৰা ভিজি গ'লো এতিয়া ঘৰত যায় নাকতি লাগিব নেকি ন এইফালে চাওক মই পাৰ আছোঁ এইফালে আৰু পানী পৰি আছে তাই পানী মৰা মই চিগুন গছৰ তলত জিৰাই আছোঁ কি পানী ৰে কি কথা আৰু অলপ টাইম পিছত পৰিলে হ'লে না মই ঝুৰাটো হৈ গ'ল কিন্তু পানী পৰিল কি কৰিতে এলা প্ৰাকৃতিৰ লীলা নিচিনা নাকি তোমাৰ ঘৰ যাওলা আপোনালোকে ভিতৰত চাওক